স্বাগতম জানাইছো মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে প্ৰিন্স অসম ইউটিউব চেনেলটো। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰি পেলাম বলক। অকল ইন্ট্ৰটো মই দিছোঁ, বেলেগ ভিডিঅ'খিনিতো ব্লগ নহয়, ভাওনা ভিডিঅ' হ'ব। তো ভাওনা ভিডিঅ'কেইটাকে চাই লওক আৰু খুব সোনকালে ব্লগ দিম যদি আপোনালোকে বিচাৰে, কিন্তু আপোনালোকে ব্লগত ইমান মৰমেই নিদিয়ে, সেইটো কাৰণে ব্লগ দিবলৈ মন নাযায়। আৰু বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ৰিচেণ্ট ইয়াৰ অলপ দিনৰ আগত মই এটা ভিডিঅ' দিছিলোঁ, কিন্তু সেই ভিডিঅ'টোত খুব কম ভিউজ আহিছে, সেইটো কাৰণে ভিডিঅ' দিবলৈ একেবাৰে মনেই নোযোৱা হৈছে। তথাপিতো এইটো আকৌ এবাৰ দিছোঁ আপোনালোকলৈ বুলি আগবঢ়াই, তো মৰম আশীৰ্বাদ দিব বুলি আশা কৰিছোঁ। আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰি দিব যাতে আৰু অকণমান উৎসাহ পাওঁ ভিডিঅ'টো বনাবলৈ কাৰণে। সিমানে, বলক ভিডিঅ'টো।
ধন্যবাদ বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমান দূৰলৈকে চোৱাৰ বাবে। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। তো আজিলৈ ইমানেই। আৰু ইয়াৰ আগৰ ভিডিঅ'টোৰ লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থোৱা থাকিব। তো আপোনালোকে গৈ পেলাই সেই ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। তো ধন্যবাদ আজিলৈ ভিডিঅ'টো